নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই মিঠুয়ে কাৰণ আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম যে আপোনালোকে গাঁও অঞ্চলত আপোনালোকৰ যি সিমেন্ট আছে ঘৰ বন্ধা ইটা আছে বালি আছে তাৰ পিছত আপোনালোকৰ ধৰক আৰু হাৰ্ডৱেৰ দোকান আৰম্ভ কৰাৰ কথা বহুতে ভাবি আছে মোক বহুতে মেছেজ যোগে খুধি আছে যে এটা বিজনেছ আইডিয়া দিয়ক আমি হাৰ্ডৱেৰ দোকান এটা গাঁও অঞ্চলত কেনে ধৰণে আৰম্ভ কৰিব পাৰিম তেন্তে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে যদি কোনোবা বেলেগ ব্যক্তিয়ে চাই আছে তেন্তে এই ভিডিঅ'টোৰ পৰা আঁতৰি যাব পাৰে কাৰণ আজি মই আপোনালোকক দিবলৈ আহিছো এটা সম্পূৰ্ণ সফল ব্যৱসায়িক আইডিয়া আৰু এই আইডিয়াটো যদি আপোনালোকে অনুসৰণ কৰে তেন্তে এজন সাকসেসফুল ব্যৱসায়ী বা আপোনালোকে ভৱিষ্যতে এই কামটো কৰি খাব পাৰিব বা আপোনালোকে উপাৰ্জন কৰিব পাৰিব ভাল এটা উপাৰ্জন এতিয়া আপোনালোকে মন কৰিব এনে দোকানত গ্ৰাহকে এটা ঠাইতে পায় সকলো সামগ্ৰী অৰ্থাৎ আপোনালোকৰ সিমেন্ট ইটা বালি ৰড পেইন্ট পাইপ নখ টুল আৰু বহুতো বস্তু আপোনালোকে নিশ্চয় গম পায় হাৰ্ডৱেৰ দোকান এখনত কি থাকে আৰু এতিয়া প্ৰশ্ন উঠিব পাৰে যে কিমান টকাত আৰম্ভ কৰিব পাৰি এই যেটো ব্যৱসায় আছে এই ব্যৱসায়টো অৰ্থাৎ হাৰ্ডৱেৰৰ যিখন দোকান সেই দোকানখন আমি কিমান টকাৰ পৰা আৰম্ভ কৰিব পাৰো বহু সংখ্যক ব্যক্তিয়ে খুধি আছে সেইবাবে এই ভিডিঅ'টো বনাবলৈ মই বাধ্য মানে এতিয়া আপুনি এই দোকানটোৰ আৰম্ভণি কৰিব পাৰে মাত্ৰ 3.5 লাখৰ পৰা 4 লাখ টকাৰ ভিতৰত যদি আপোনাৰ হাতত 3.5 লাখ বা 4 লাখ টকা আছে এই যিখন দোকান এই দোকানখন দিয়াৰ বাবে তেন্তে আপোনালোকক মই কিছুমান তথ্য দি যাম আপোনালোকে কেৱল মাথো শুনি যাব কেৱল মাথো মনোযোগ দিব এতিয়া কোনটো সামগ্ৰীৰ বাবে আপোনাৰ কিমান টকা খৰচ হ'ব আপুনি জানে নে ইয়াৰ বিষয়ে এটা ধাৰণা লাগিব আপোনাক আপুনি যেহেতু হাৰ্ডৱেৰ দোকান এখন দিব গৈ আছে তেতিয়া আপুনি মানে আপোনাৰ মানে এটা মাইন্ডসেট আপোনাৰ লাগিব যে আপোনাৰ কিমান সামগ্ৰী মানে কোনটো বস্তুত মানে আপোনাৰ কোনটো বস্তুত কিমান টকা খৰচ হ'ব সেই আইডিয়াটো আপোনাৰ লাগিব আপুনি এবাৰ ওচৰৰ দোকান বিলাকত যাওক আৰু দাম বিলাক খুধক তেওঁলোকক আৰু দোকানৰ ভাড়া বা এটা সামান্য আপোনালোকৰ 3 সেট দোকান আপোনালোকৰ নিৰ্মাণৰ বাবে 1 লাখৰ পৰা 2 লাখ টকা খৰচ হয় এই কথাটো কিন্তু আপুনি মনোযোগ সহকাৰে শুনিবা বা মনোযোগ দিব এই কথাটো এতিয়া আপোনালোকৰ সিমেন্ট এচিসি তাৰ পিছত ডালমিয়া আপোনালোকৰ 100 বেগটো লাগিবই মিনিমাম তাতে ধৰক আপোনাৰ 35000 পৰা 40000 টকা এটা খৰচ হ'ব মই এটা আইডিয়া দিছো মই এটা মানে ধাৰণা দিছো আপোনাক হয়তো বেছিকৈ লাগিব পাৰে আপোনাক কমকৈ লাগিব পাৰে তাৰ পিছত ইটা আপোনাৰ ধৰক 10000 ইটা আপুনি আনি থলে বা 15000 বা 50000 আপুনি ইটা আনি থব লাগিব তাৰ পিছত বালি আপোনালোকৰ 10 ডাম্পাৰ 5 ডাম্পাৰ আপুনি যেটো ভাবে সেইটো আনি থব পাৰে বা 25000 ৰ পৰা 30000 টকাৰ আপোনালোকে বালি আনি থব পাৰে ইটা আপোনালোকে 10000 ত ধৰক 50000 টকা আপুনি মানে ব্যয় কৰি থব পাৰে যদি আপুনি হাৰ্ডৱেৰ দোকানখন আৰম্ভ কৰিম বুলি ভাবিছে এতিয়া হাৰ্ডৱেৰ টুলস আৰু জেনাৰেল সামগ্ৰী সেইবিলাকত আপোনালোকৰ 50000 টকা লাগিব আপুনি তাত 50000 টকা এটা হতাই থওক তাৰ পিছত আপোনালোকৰ পেইন্ট পাইপ তাৰ পিছত স্যানিটাৰী ফিটিং এইবিলাকৰ বাবে আপোনালোকে 25000 টকা এটা মানে হতুৱাই থৈ দিয়ক দোকানখনত তাৰ পিছত আপোনালোকৰ ট্ৰান্সপোৰ্টেশন অৰ্থাৎ লোকেল ভাড়া আৰু গাড়ী বা ট্ৰেক্টৰ এইবিলাকৰ নামত আপোনালোকৰ 20000 টকা এটা যাব সেই 20000 টকাটো ইয়াৰ লগতে এড কৰি থৈ দিয়ক তাৰ পিছত আহিব আপোনালোকৰ লাইসেন্স ট্ৰেড ৰেজিষ্ট্ৰেচন আৰু আপোনালোকৰ মাইনৰ খৰচ বুলি ক'ব লাগিব এটো লাইসেন্স ট্ৰেড ৰেজিষ্ট্ৰেচনটো আপুনি দোকান দিলে যেহেতু লাগিব এটো আপোনালোকৰ প্ৰায় 10000 8000 টকা মানত আহি যাব সেই খৰচটো আপোনালোকে ধৰি থব লাগিব আৰু প্ৰায় আপোনালোকৰ এইবিলাক যদি আপোনালোকে টোটেল কৰে মই কোৱা কথাখিনি আপোনালোকে যদি ভিডিঅটো প্লেবেক কৰি চাই তেতিয়া আপোনালোকে বুজিব যে 3.5 লাখ অৰ্থাৎ 3.5 লাখৰ পৰা 4 লাখ টকা আপোনাৰ খৰচ হ'ব আৰু লাভ কিমান হ'ব পাৰে বাৰু লাভ আপোনালোকৰ সাধাৰণতে সিমেন্টৰ পৰা প্ৰতি বেগত আপোনালোকৰ 8 পৰা 15 টকা কৈ লাভ হ'ব তাৰ পিছত ইটাত আপোনাৰ কিমান লাভ হ'ব 1.5 টকাৰ পৰা আপোনালোকৰ প্ৰায় 2 টকা আপোনালোকৰ লাভ হ'ব আৰু আপোনালোকে হাৰ্ডৱেৰ সামগ্ৰীৰ পৰা 20 পৰা 30% পৰ্যন্ত আপোনাৰ লাভ হ'ব পাৰে আৰু সঠিকভাৱে আপোনালোকে পৰিচালনা যদি কৰে মাহে আপোনাৰ 30000 ৰ পৰা 80000 টকাৰ লাভ হোৱাৰ সম্ভাৱনা থাকে এই ব্যৱসায়খনত এনেকুৱা ধৰণৰ কথা আছে যে আমি দোকানখন দিলো কিন্তু গ্ৰাহকক আমি আকৰ্ষণ কেনেকৈ কৰিম গ্ৰাহকক আমি কি নতুন পদ্ধতিৰে আকৰ্ষণ কৰিব পাৰিম তেনেকুৱা ধৰণৰ কথাও আহে হেও মই আপোনালোকক টিপছ দি আছো আপোনালোকে প্ৰথমতে ফ্ৰী ডেলিভাৰী দিয়ক
5-10 কিলোমিটাৰৰ ভিতৰত আপোনালোকে কিলোমিটাৰটো ধৰি দিয়ক যে 5-10 কিলোমিটাৰত মই ফ্ৰী ডেলিভাৰী দিম তাৰ পিছত আপোনালোকে সিমেন্ট প্লাস কৰক ইটা প্লাস বালি যদি আপোনালোকৰ এনেকুৱাকে লয় অৰ্থাৎ সিমেন্ট ইটা বালি এই সিমেন্ট ইটা আৰু বালি এই তিনিটা যেহেতু বস্তু একেলগত কোনোবাই ল'ব তেতিয়া আপোনালোকৰ কম্বো ডিসকাউন্ট অফাৰ আপোনালোকে লগাই দিয়ক আপোনালোকে সেইবিলাক প্ৰচাৰ কৰক ফেসবুক হোৱাটছএপৰ জৰিয়তে যদি সেইবিলাক প্ৰচাৰত আপোনালোকৰ মানুহ আকৰ্ষিত নহয় তেন্তে এই ভিডিওটো আপোনালোকে চাব নালাগে এই ভিডিওটোত আপোনালোকে ৰিপৰ্ট মাৰিব এইটো মই গ্যাৰান্টি দিছো আপোনালোকক কাৰণ লোকেল মিস্ত্ৰী আৰু কন্ট্ৰাক্টৰৰ যোগাযোগ আপোনালোকৰ লাগিব আপোনালোকৰ যিবিলাক ওচৰ পাজৰৰ মিস্ত্ৰী থাকিব সেই মিস্ত্ৰী বিলাকৰ লগত আপুনি ভাল হৈ থাকক তাৰ পিছত কন্ট্ৰাক্টৰ বিলাকৰ লগত আপুনি ভাল হৈ থাকক আৰু আপুনি তেওঁলোকৰ নম্বৰ বিলাক লওক যে এনেকুৱা আপোনালোকে এইবিলাক মানে অলপ মানে কৈ দিব মানুহখিনিক ধৰক সিমেন্ট ইটা বালি শিল ললে আপোনালোকৰ ডেলিভাৰী ফ্ৰী দিব বা কিবা এটা ডিসকাউন্ট আপোনালোকে কৰি দিব এনেকুৱা ধৰণৰ কম্বো পেক ললে কম্বো পেক মানে বুজি পাইছে মই আগতে ভিডিও বনাইছো গেলামাল দোকানৰ আপোনালোকৰ আলু দালি পিয়াজ চেনি এনেকুৱাকে ললে মানে কিবা এটা ডিসকাউন্ট দিয়া হয় ঠিক তেনেকুৱা এটা পদ্ধতি আপোনালোকে লগাব পাৰে এই যেটো ব্যৱসায় আছে এই ব্যৱসায়টোৰ ওপৰত আৰু মই কলোৱে আপোনালোকক লোকেল মিস্ত্ৰীৰ লগত যোগাযোগ আপুনি কৰিবই লাগিব আৰু লগতে আৰু এটা এট্ৰাক্টিভ বস্তু আপোনালোকে লগাব পাৰে যে ইএমআইৰ সুবিধা বেছি আপোনালোকৰ দামৰ বস্তুৰ বাবে আপোনালোকে 3 মাহৰ ইনষ্টলমেন্টত আপোনালোকে এইবিলাক ৰাখিব পাৰে যে ইমান টকাৰ বস্তু ললে আপোনালোকক 3 মাহত ইনষ্টলমেন্ট দিও আপোনালোকে আমাৰ পৰা বস্তু লব পাৰিব ঠিক তেনেকুৱা ধৰণৰ মানে সুবিধাবিলাক দিব পাৰে আৰু ৰেগুলাৰ গ্ৰাহকক আপোনালোকে লয়ালিটি কাৰ্ড বা 5% ডিসকাউন্ট আপোনালোকে কিন্তু দি দিব পাৰে এটো আপোনালোকে এবাৰ ভাবি চাব এবাৰ নতুন আইডিয়া লগাব মাথাবিলাকত আগৰ যিবিলাক ব্যৱসায়ৰ ধাৰণা আগৰ যিবিলাক আইডিয়া সেই আইডিয়া বিলাকত থাকিলে এতিয়া ব্যৱসায়ত সফল নহয় আৰু নতুন আইডিয়া বুলি কওঁতে আপোনালোকে হোৱাটছএপত অৰ্ডাৰ সিস্টেম এটা বনাই লওক গ্ৰাহকে ফোন বা মেছেজত আপোনালোকক অৰ্ডাৰ দিব যে ইমানখিনি বালি লাগে ইমানখিনি সিমেন্ট লাগে ইমানখিনি শিল লাগে ইমানখিনি ৰড লাগে ঠিক তেনেকুৱা ধৰণে দিব পৰা আপোনালোকে হোৱাটছএপত এটা মানে অপচন ৰাখক হোৱাটছএপটোত আপোনালোকে কন্টাক্ট কৰিব পৰাকৈ গ্ৰাহকসকলে আপোনালোকে বনাই ৰাখক যেহেতু এতিয়া সোশ্যাল মিডিয়াৰ যুগ যেহেতু এতিয়া ডিজিটেল ইণ্ডিয়া হৈছে বৰ্তমান সময়ত গতিকে ঘৰ বনাব আপোনালোকে পেকেজ ৰাখক সিমেন্ট ইটা বালি ৰড একেলগে যদি লয় কোনোবাই তেতিয়া আপোনালোকে 10% ৰেহাই দি দিয়ক ঠিক তেনেকুৱা ধৰণৰ অফাৰ বিলাক ৰাখক আৰু কনষ্ট্ৰাকচন হেল্প ডেস্ক অৰ্থাৎ আপোনালোকৰ ঘৰ বনোৱা নিয়ম তাৰ পিছত বাজেট কেতিয়া কেনেকৈ কৰিব এই সকলো বিলাক আপোনালোকৰ সহায় ৰাখি থৈ দিয়ক দোকানত এই সকলো বিলাক সহায় আপোনাৰ দোকানত যাতে পায় আপোনাৰ ব্যৱসায়টো যাতে গলে পাই যায় আৰু দোকানত আপোনালোকে ডিসপ্লে বোৰ্ড লগাওক সিমেন্ট ইটা বালিৰ দাম দিনে দিনে আপডেট দিয়ক যে আজি ইমান টকা কমিল কালি সিমান টকা বাঢ়িল সেইবিলাক আপোনালোকে ধুনিয়াকৈ লাইটিং বোৰ্ড বিলাক পায় ন সেই বোৰ্ড বিলাকত আপোনালোকে কম্পিউটাৰৰ সহায়ত সিস্টেম ৰাখক ধুনিয়াকৈ আপোনালোকে সেইবিলাক উঠাই থাকক যাতে ৰাইজে গম পায় মানুহে গম পায় আপোনাৰ দোকানখনত মানে সদায় কিবা এটা নহয় কিবা এটা আপ টু ডেট হৈ থাকে কিবা এটা ধুনিয়া মানে গ্ৰাহকে আপোনাৰ পৰা পাই থাকে জানিব পাৰি থাকে তেতিয়াহে এট্ৰাক্ট হ'ব মানুহে আপোনাৰ দোকানখনক লৈ এইবোৰ যদি আপুনি ব্যৱস্থা কৰে তেন্তে গ্ৰাহক আপোনাৰ দোকানলৈ আকৃষ্ট হ'বই 110% গ্যাৰান্টি হয় আৰু ভৱিষ্যত গঢ়াৰ এক শক্তিশালী পদক্ষেপ হ'ব পাৰে এই ব্যৱসায়টো আপোনাৰ বাবে যদি কোনোবাই ভাবি আছে আৰম্ভ কৰিম বুলি তেন্তে আমাৰ এই ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰিব যদি আপোনালোকে হাৰ্ডৱেৰ দোকান দি মানে ভৱিষ্যত দিনত কিবা এটা কৰিম বুলি ভাবিছে তেন্তে এই ভিডিওটো আপোনাৰ বাবে অত্যন্ত সহায় হ'ব বুলি মই ভাবো আৰু যদি কিবা আপুনি বুজি নেপালে আৰু যদি কিবা আপোনালোকক আইডিয়া লাগে তেন্তে এই ভিডিওটোৰ কমেন্ট সেকশনত কিন্তু কমেন্ট বিলাক ড্ৰপ কৰি যাবলৈ নেপাহৰিব আৰু ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব লগতে ফেসবুকত চাই থকাখিনিয়ে ফলো কৰিব ধন্যবাদ জয় অসম